হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। নতুন এটা ভিডিঅ'ৰ সৈতে সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আৰু আমি গৈ আছোঁ, ইয়াত দেখিছে হাফটনত পাত্ৰহাবি থানলৈ। আমি গোটেইখিনি ইয়াতে পূৰা বস্তু লৈ পেলাই লোড কৰি গৈ আছোঁ। পিছফালে পাতিখন পাৰি লৈছোঁ। এনেকৈ গৈ থানলৈ আমি যে বেলেগ ইয়াত দেখিছেনে খৰি চৰি লৈ পেলাই খৰি পাত আগত প্ৰসাদ বেলেগত দি পঠোৱা হ'ল বেলেগ গাড়ীত। আৰু ইয়াতে আমি চাউল পাত পাচলি আৰু খৰি লৈ লৈছোঁ। গতিকে তাত নিশ্চয় ভাল কিবা এটা আয়োজন হ'ব। পাত্ৰহাবি থানত গৈ আছোঁ আৰু কিমান দূৰ কি কথা গোটেইখিনি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, ক'তনো আছে। গতিকে আমি এনেকৈ গৈ আছোঁ। গৈ কিন্তু বিৰাট ভাল লাগিছে। এইফালে গোটেই গোপিনীখিনি আছে আৰু তেওঁলোকৰ নাম লৈ লৈ গৈ আছে। আমি পাত্ৰহাবি থানৰ মাজলৈ ভিতৰলৈ গৈ আছোঁ। আৰু এইফালে দুইফালে খেতি কৰে অৱশ্যে। মুকলি পথাৰ দেখিছেনে? চাৰিওফালে মুকলি পথাৰ। আৰু হৈছে শিৱসাগৰ বানমুখ কাঠপৰাৰ পৰা অলপ দূৰ যাব লাগিব। পাণবেচাৰ পাত্ৰহাবি থানখন আছে। গতিকে আমি তালৈকে বুলি গৈ আছোঁ। ঘৰৰ পৰা আমাৰ অলপ দূৰ, বহুত বেছিও দূৰ নহয়, কিন্তু অলপ দূৰ। গতিকে ইফালে অলপ বাঁহ চাহ আছে আৰু গতিকে তাৰ পৰিৱেশটো দেখাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব। আৰু যদি আপোনালোকে কোনোবা অহা নাই ইয়ালৈ, নিশ্চয় আহিব। বহুত ধুনীয়া জেগাডোখৰ হয় আৰু মন চন ভাল লাগিছে। ইয়াত দেখিছেনে চাৰিওফালে পৰিৱেশটো ইমান ধুনীয়া। ভিডিঅ' কাৰণে নকৰাকৈ নোৱাৰিলোঁ, অকণমান বোলো আপোনালোকলৈও আগবঢ়াই দিলোঁ। আৰু ইয়াতে আহি পেলাই মন চন বহুত বেছি ভাল লাগিলে। গতিকে আমাৰ এইফালে মানুহখিনি যে এইফালে আৰু গাড়ী আহি আছে। চাৰিৰমটো কিমান ধুনীয়া, মানে পৰিৱেশটো বহুত বেছি ভাল লগা অৱশ্যে পাত্ৰহাবি থানৰ। ইয়াত দেখিছে ভিতৰলৈ আমি গৈ আছোঁ। আৰু বাকীখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই দেখাই গৈ আছোঁ। এতিয়া থানৰ ভিতৰলৈ গৈ আছোঁ। দেখিছেনে চাৰিৰমটো ইমান ধুনীয়া নহয়, সেউজীয়া পৰিৱেশটো। আৰু গৈ পেলাই চাকি জ্বলাই লওঁ, আপোনালোককো দেখাই থাকিম বাৰু অকণমান। আৰু আমি কি খাওঁ সেইফালেও দেখিছে মানুহখিনি চব সোমাই আহি আছে ভিতৰলৈ। বহুতখিনি মানুহ, মই একচুৱেলি তাত গৈহে গম পাইছোঁ যে বহুত বেছি মানুহ গৈছিল। আৰু আগত এইখিনি ধূপ চাকি জ্বলাই আছে। আমিও বহি আছোঁ। দেখিছে চাৰিওফালে চব চাকি জ্বলাই আছে। আমাৰ চাকিকেইখনো জ্বলাই লওঁ। আৰু মানুহ ইমানেই ভিৰ হৈছে, যেন তেনে আমি বহি লৈছোঁ। আৰু মানে গোটেইখিনি আমাৰ একেলগত যোৱা মানুহে হয়, ভাগকৈ গৈ আছোঁ আৰু চবে নিজা নিজা গাড়ী লৈ পেলাই। এইফালে মই চাকিটোকো সজাই ল'লোঁ। আৰু এইফালে আমি কুঞ্জ বৌ, মই কামনা বৌ, গোটেইকেইজনীয়ে একেলগতে চাকি জ্বলাইছোঁ। আৰু মনৰ আশাটো যাতে পূৰণ হওক। আপোনালোকেও আহিব দেই, ইয়াতে আহি বহুত বেছি ভাল লাগে। কিন্তু মই আহিছোঁ এইফালে, আমাৰ ভাত ৰান্ধি থকা হৈছে। এইফালে এইটো ভাত ৰন্ধা ঘৰ হয়। গতিকে পাচলিখিনি কাটি মেলি আমি তালৈ যাম। আৰু আমি ইয়াত পাচলি কাটি থাকোঁতে একচুৱেলি আগত নাম নেপালোৱেই। যিটো ভাত ৰন্ধা ঘৰটো হয় সেয়া দূৰ হয় অলপ। গতিকে তাত এৰি থৈ আহিবলৈ মানুহ অহা নাছিলে। সেইকাৰণে আমি নাম যিহেতু ইয়াত লোৱা হৈছিলে, নাম নাপালোৱে। মানে দূৰত তাৰ পৰাই শুনিলোঁ আৰু ওচৰত নাপালোঁ। এইফালে বাহিৰতে বহি চাহ খোৱা হ'ল, কাৰণ থানৰ ভিতৰত চাহ খোৱা নহয়। গতিকে এনেকৈ বাউণ্ডেৰীৰ বাহিৰলৈ আহি পেলাই গোটেইখিনি লাইন হৈ বহি লৈছোঁ আৰু চাহ খাই আছোঁ। গতিকে আমি চাহটো খাই লওঁ দেই। চাহটো কিহে খাই আছোঁ বাৰু চাব দেই, মই দেখাই আছোঁ ৰ'ব। সেয়া গোটেইকেইটা চাহ খাই আছোঁ পুৰা ধুনীয়াকৈ। গুড়, তিল পিঠা আৰু কিবা কিবি আছিলে, কিন্তু খাই শেষ হ'ল। সেইফালে চব এনেকৈ বহি লৈ ধুনীয়াকৈ চাহ খাইছোঁ। এয়াৰ চাহকণ খাই কিন্তু বিৰাট সোৱাদ। অকল তিল পিঠাটো বাকী থাকিলে, ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ আগৰখিনি। গতিকে মাজে মাজেহে কৰিছোঁ, খাবলৈ পাই ইফালে ইফালে ঘূৰোঁতে মানে ভিডিঅ' কৰিবলৈ থাকি গ'ল। আৰু ইয়াৰ পায়স প্ৰসাদ খোৱা ভিডিঅ'টো আপোনালোকক দেখাবলৈ নহ'ল কিন্তু দেই, কাৰণ সেইটো সময়ত মই মোবাইলটো যে উলিয়াবলৈকে পাহৰি থাকিলোঁ। গতিকে পায়সটোৰ একচুৱেলি আমাৰ ষ্টেণ্ডাৰ্ডত নাছিলে। তো গাখীৰ থাকি গ'ল সাজৰ কাৰণে, তো চাউল থাকিলে আৰু থাকি যোৱাতে মানে পায়স বনাই পেলালে। আচলতে ভগৱানৰ জেগালৈ আহিলে সকলোখিনি বস্তু নিজে নিজে জোৰা মৰি যায় বুলি কয় যে, আমাৰো তেনেকুৱাই হ'ল। পায়সটো কিন্তু ধৰা হোৱা নাছিলে আগতে, হিচাপত নাছিল, তো হঠাতে ওলাই গ'ল। কিন্তু খাই বিৰাট টেষ্ট লাগিলে। কিন্তু অলপে হয়, পায়সখন বহুত বেছি ধুনীয়া আছিল। আৰু এইফালে আমাৰ চব হৈ গ'ল, প্ৰসাদ খোৱা নাম লোৱা হৈ গ'ল। আৰু অৱশেষত ভাতটো ইয়াত এইটো ভাত খোৱা ঘৰ হয়, ৰান্ধনি ঘৰ হয়। গতিকে ভাতটো থানৰ ভিতৰত নহয়, গতিকে বাউণ্ডেৰীৰ বাহিৰতে হয়। বাকীখিনিয়ে খালে, আমি শেষত খাইছোঁ। আমি এতিয়া ভাতটো খাই বৈ ঘৰা ঘৰি যাবলৈ হ'ল। আৰু পাণবেচাৰ পাত্ৰহাবি থানত আহি বহুত বেছি ভাল লাগিল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।